Super Hit 93.5 Red FM on সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' মেম'ৰেবল ইনচিডেণ্ট অফ ইয়ৰ লাইফ আৰু মই আজি এতিয়া আকৌ আপোনালোকৰ কাষ চাপিলোহি এটি নতুন মেম'ৰেবল ইনচিডেণ্ট লৈ আহকচোন শুনো আজি এটা নতুন মেম'ৰেবল ইনচিডেণ্ট আৰু আজি আমালৈ লিখি পঠিয়াইছে ৰঙিয়াৰ পৰা জেবিন sultanaই আৰু তেখেতে নিজৰ মেম'ৰেবল ইনচিডেণ্টৰ এটি ধুনীয়া নামো দি পঠিয়াইছে ফাৰ্ষ্ট লাভ never dies আহকচোন শুনো আজি আমি জেবিন sultanaৰ মেম'ৰেবল ইনচিডেণ্ট শুনি থাকক 93.5 ৰেড FM বাজাতে ৰহো 2013 ক্লাছ 9ত পঢ়ি আছিলোঁ মই তেতিয়া মই এপি খুলিলোঁ তাৰ পিছত এপিৰ ৰঙিয়াৰ আৰ হাছান নামৰ ল'ৰা এটাৰ লগত মোৰ বহুত ভালকৈ চিনাকি হ'ল আমি এফবিত এনি টাইম কথা পতা হ'লোঁ মই মাৰ মোবাইলৰ পৰা এফবি কৰিছিলোঁ তাৰ পাছত স্কুলৰ পৰা আহিয়ে মই মাৰ মোবাইলটো এফবি অ'পেন কৰি তাৰ মেছেজ আহিছেনে নাই সদায় চেক কৰোঁ এনেকৈ থাকোঁতে তাৰ এইচএছ ফাইনেল এক্সাম আহিল আৰু সি অলপ কমকৈ অনলাইন হ'ব ধৰিলে কাৰণ ময়ে গালি দিছিলোঁ তাক অনলাইন হ'লে ৰাতি 10টাত অনলাইন হয় আকৌ অলপ টাইম কথা পাতে মোৰ লগত এনেকৈ এদিন সি 2013 ফেব্ৰুৱাৰী মান্থত মোক কৈ দিলে যে সি মোক ভাল পায় কথাটো শুনি চকুৰ পৰা পানী ওলাইছিল কাৰণ তাক ময়ো ভাল পাই পেলাইছিলোঁ বাট ক'ব টান পাইছিলোঁ কাৰণ হাছান আছিল মোৰ লাইফৰ সকলোতকৈ স্পেচিয়েল মানুহ মোৰ আছিলে ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ বাট বহুত ভাল পাইছিলোঁ তাক ইমান ভাল পাইছিলোঁ যে কোনোবাই যদি কয় সি বেয়া ল'ৰা উল্টাই কাজিয়া কৰিছিলোঁ মই জীয়াবা আমি এদিনো লগ কৰা নাছিলোঁ চ' উই ডিচাইডেড এদিন লগ কৰোঁ বুলি তাৰপিছত ফাইনেলি এদিন সি মোৰ স্কুলত মোক লগ কৰিবলৈ আহিল বহুত ভয় লাগি আছিলে জীয়াবা লাইফত ফাৰ্ষ্ট টাইম কাৰোবাক লগ কৰিম সি আহি পেলাই মোৰ স্কুলৰ লেজাৰ টাইমত আৰু তাৰ চকুৰ ফালে মই চাব পৰা নাছিলোঁ জীয়াবা ইমান লাজ লাগিছিলে ফাৰ্ষ্ট টাইম কাৰো লগত লগ কৰি পোৱা নাই আৰু ফাৰ্ষ্ট দিনাখনে সি মোক কুৰকুৰি এক পেকেট দিছিল এইটো কথা কেতিয়াও পাহৰিব নোৱাৰোঁ মই আজিও মনত আছে নেক্সট এনেকৈ আৰু ইংলিছ টিউশ্যনৰ ছুটিৰ সময়ত সি আহে তাক লগ কৰোঁ এনেকৈ চলি আছিলে আমাৰ মৰম ভাল পোৱা তাৰ মাজতে মাজে মাজে ফুৰিব যাওঁ সি মোৰ হাতত ধৰিছিল আৰু সেনেকৈ চলি আছিলে আমাৰ মৰম আৰু সেইটোৱে যেন আছিলে আমাৰ লাষ্ট দেখা দেখি আৰু ভবা নাছিলোঁ নাজানো কোনে কৈ দিলে আমাৰ ঘৰত আমাৰ ৰিলেশ্যনৰ কথা মোক ঘৰৰ পৰা দাদাই বহুত গালি পাৰিলে বহুত কথা শুনালে আনকি তাকো মাৰিম বুলি কৈছিলে চ' মই কেতিয়াও তাক এৰা কথা ভবা নাছিলোঁ কেতিয়াও তাক মই মনে মনে কথাখিনি ক'লোঁ আমাৰ ৰিলেশ্যনৰ কথা ঘৰত গম পাইছে চ' তোমাক কণ্টেক্ট কৰিব নোৱাৰিম বাট সি মোক এনেকুৱা এটা কথাৰ এনচাৰ দিলে যিটো মই সপোনতো ভবা নাছিলোঁ জীয়াবা সি মোক কৈছিলে যে তুমি মোক পাহৰি যোৱা তাৰপিছত এই কথাটো কৈ সি মোৰ লগত মেছেজ কৰা ষ্টপ কৰি দিলে জীয়াবা মই বহুত কান্দিছিলোঁ কাৰণ আৰ হাছান মোৰ লাইফৰ ফাৰ্ষ্ট লাভ আছিল যাক মই আজিও পাহৰিব পৰা নাই হাৰ্টত আছে সি মোৰ এতিয়াও যদি ঘূৰি আহে আকৌ একচেপ্ট কৰিম পিছদিনা মই স্কুল গ'লোঁ বহুত কান্দিছিলোঁ স্কুলৰ ফ্ৰেণ্ডসকলক এইবোৰ কথা কৈ তাৰপিছত সকলো ফ্ৰেণ্ডে মোক বুজালে যে তাক পাহৰি যা কাৰণ সিটো কোনোদিনে ভালেই পোৱা নাছিল তাৰ অলৰেডি জিএফ আছে এইটো কথা শুনি মই বহুত হাৰ্ট হৈছিলোঁ জীয়াবা আজিও বুজি নাপালোঁ সি মোক কিয় ইমান ডাঙৰ ধোকা এটা দিলে বাট তুমি যাৰ লগতে সুখী হোৱা তাৰ লগতে থাকা মই তোমাক কেতিয়াও পাহৰি নাযাওঁ আই ষ্টিল লাভ ইউ জান এইটোৱে আছিলে মোৰ মেম'ৰেবল ইনচিডেণ্ট ৱেল জেবিন তোমাৰ লাভ ষ্টৰিটো শুনি মোৰ সঁচাই দুখ লাগিলে চ' তুমি হতাশ নহ'বা মানুহৰ লাইফত ভালপোৱা আহে ভালপোৱা যায়ো কাৰোবাৰ কাৰণে চিৰস্থায়ী আৰু কাৰোবাৰ বাবে খন্তেকীয়া কিন্তু ভালপোৱাত ধোকা দিয়াটো মিছাকৈ এটা ৰিলেশ্যনশ্বিপ চলোৱাতকৈ সেই ৰিলেশ্যনশ্বিপটোৰ পৰা আঁতৰি অহা ভাল কাকো হাৰ্ট কৰাৰ কাৰো একো অধিকাৰ নাই কাৰো লাইফত চ' তুমিও কেতিয়া কাৰো হাৰ্ট নকৰিবা সি কৰিলে সি নিজে এদিন ফল পাব আৰু শুনা তুমি তোমাৰ লাইফত আগবাঢ়ি যোৱা এদিন তুমি নিশ্চয় পাবা তোমাৰ ট্ৰু লাভ চ' ডোণ্ট বি আপছেট জেবিন ৱেল শুনি থাকক 93.5 ৰেড FM বাজাতে ৰহো